পুনৰবাৰ আমেৰিকাৰ মাটিত ভাৰতীয় দলে উজলি উঠিলে আৰু আমেৰিকাক পৰাস্ত কৰি ছুপাৰ 8লৈ উপনীত হ'লে আৰু উপৰ্যুপৰি 3খনকৈ মেচত জয়লাভ কৰিলে ভাৰতীয় দলে আৰু মেচখনত আমেৰিকাই প্ৰথমে বেটিং কৰি কেৱল মাত্ৰ 110 ৰান সংগ্ৰহ কৰিব পাৰিছিল আৰু ভাৰতীয় দলৰ বলাৰসকলৰ আগত একেবাৰে টিকিব পৰা নাছিল আমেৰিকাৰ বেটাৰসকলে। বিগত দুটা মেচত জসপ্ৰীত বুমৰাই যি ধৰণে বলিং কৰিছিল আৰু বুমৰাৰ দৰে সেই বলিং প্ৰদৰ্শন কৰিলে আজি অৰ্শদীপ সিঙে যি বলিং কৰিছিল প্ৰথম পাৱাৰ প্লেৰ পৰাই আমেৰিকাৰ বেটাৰসকলক উপৰ্যুপৰি প্ৰেছাৰ মেইনটেইন কৰি ৰাখিছিল আৰু আমেৰিকাৰ অপেনাৰ বেটছমেনক ইনিংছৰ প্ৰথম বলতে অৰ্শদীপ সিঙে যি ধৰণে আউট কৰিছিল সেই বল যেন বুজিবই পৰা নাছিল আমেৰিকাৰ বেটাৰে আৰু প্ৰথম বলতে যি ধৰণে ইনচুইং হৈছিল বল আৰু সিম ব্যৱহাৰ কৰিব পাৰিছিল অৰ্শদীপ সিঙে আৰু নিজৰ স্পেলত কেৱল মাত্ৰ 9 ৰান ব্যয় কৰিছিল আৰু কোনো এজন বলাৰে যদি টি20 ক্ৰিকেটত নিজৰ 4 অভাৰৰ স্পেলত কেৱল মাত্ৰ 9 ৰান ব্যয় কৰে তেনেহ'লে বিৰোধী দলৰ কেনে অৱস্থা হ'ব আৰু সেই অনুযায়ী আমেৰিকা দলে একেবাৰে ধৰাশায়ী হৈছিলে ভাৰতীয় দলৰ বলাৰসকলৰ আগত। তাৰোপৰি মিডিল অভাৰত জসপ্ৰীত বুমৰাও এইখন মেচত উইকেট পোৱা নাই যদিও ভাল বলিং কৰিছিল আৰু সিৰাজ আৰু বুমৰাই 4 অভাৰৰ স্পেলত দুয়ো মিলি 25 ৰানকৈ ব্যয় কৰিছিল আৰু ইকনমিকেল বলিং কৰি বাকী বলাৰসকলক উইকেট লোৱাত ভাল সহায় কৰিছিল। তাৰোপৰি হাৰ্দিক পাণ্ডিয়াও মিডিল অভাৰত যি ধৰণে বলিং কৰিছিল সেয়াও যেন আউটষ্টেণ্ডিং আছিলে আৰু হাৰ্দিক পাণ্ডিয়াই মিডিল অভাৰত যি ধৰণে বাৰম্বাৰ শ্বৰ্ট পিচ বল কৰি আমেৰিকাৰ বেটাৰসকলক যি ভয় দেখুৱাই আছিল আৰু অৱশেষত আমেৰিকাৰ বেটাৰসকলে হাৰ্দিক পাণ্ডিয়াৰ আগত চাৰেণ্ডাৰ কৰিবলগীয়া হ'ল আৰু পাণ্ডিয়াই নিজৰ 4 অভাৰৰ স্পেলত কেৱল মাত্ৰ 14 ৰান ব্যয় কৰিছিল আৰু দুটা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু পাণ্ডিয়া আৰু অৰ্শদীপ সিঙে যি ধৰণে বলিং কৰিছিল সেয়া যেন অকল্পনীয় আছিল। এটা মেচতে যদি দুজনকৈ বলাৰে 4 অভাৰৰ স্পেলত এজনে যদি 9 ৰান ব্যয় কৰে আৰু আনজনে কেৱল মাত্ৰ 14 ৰান ব্যয় কৰে তেনেহ'লে 8 অভাৰৰ স্পেলত কেৱল মাত্ৰ 23 ৰান ব্যয় কৰিছিলে দুয়ো মিলি আৰু টি20 ফৰ্মেটত যদিহে কোনো দলে 8 অভাৰৰ স্পেলত কেৱল মাত্ৰ 23 ৰান সংগ্ৰহ কৰে তেনেহ'লে দলৰ স্ক'ৰ কেনে হ'ব ইয়াৰে পৰাই অনুমান কৰিব পৰা যায় আৰু 111 ৰানৰ লক্ষ্য আগত লৈ ভাৰতীয় দলে কেৱল মাত্ৰ 3টা উইকেট হেৰুৱাই এই লক্ষ্যত উপনীত হৈছিলে। প্ৰথমতে ভাৰতীয় অপেনাৰ বেটছমেন ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ উইকেট কম সময়ৰ ভিতৰতে ভাৰতীয় দলে হেৰুৱাইছিল যদিও পিছলৈ ঋষভ পান্ত আৰু সূৰ্যকুমাৰ যাদৱে দুয়ো মিলি ভাল এটা পাৰ্টনাৰশ্বিপ কৰিছিল আৰু চিচুৱেশ্যন অনুযায়ী দলক আগুৱাই লৈ গৈছিল আৰু প্ৰথমতেই দলৰ ওপৰত যি এটা প্ৰেছাৰ মেইনটেইন কৰিবলগীয়া হৈছিল আৰু সেই প্ৰেছাৰ আঁতৰাই দলক কিছু আগুৱাই লৈ গৈছিল। পিছলৈ ঋষভ পান্তে 18 ৰানৰ স্ক'ৰত আউট হৈছিল যদিও শিৱম ডুবেক লৈও 77 ৰানৰ এটা পাৰ্টনাৰশ্বিপ কৰিছিলে সূৰ্যকুমাৰ যাদৱে আৰু এই 77 ৰানৰ পাৰ্টনাৰশ্বিপৰ বলতেই ভাৰতীয় দলে জয়লাভ কৰিবলৈ পাইছিলে আৰু সূৰ্যকুমাৰ যাদৱৰ প্ৰশংসা কৰিব লাগিব যিহেতু মেচখনৰ চিচুৱেশ্যন অনুযায়ী খেলিছে। সূৰ্যকুমাৰ যাদৱে আজিৰ মেচখনত সম্পূৰ্ণ ডিফাৰেণ্ট খেল দেখা গৈছিল আৰু 49টা বলৰ সন্মুখীন কৰি 50 ৰানৰ এটা অৰ্ধশতকীয় ইনিংছ খেলিছিলে আৰু সূৰ্যকুমাৰ যাদৱৰ এই অপৰাজিত ইনিংছৰ বলতেই ভাৰতীয় দলে জয়লাভ কৰিব পাৰিছিলে। সূৰ্যকুমাৰ যাদৱে মেচ যি ধৰণে একেবাৰে ডিপলৈকে লৈ গৈছিল আৰু ডিপলৈ লৈ যোৱাৰ পিছত ফিনিচিং কৰিহে উভতি আহিছিল আৰু প্ৰথমতেই যি ধৰণে প্ৰেছাৰ পৰিছিল দলৰ ওপৰত ঠিক তেনেদৰে চিচুৱেশ্যন অনুযায়ী খেলি আছিল সূৰ্যকুমাৰ যাদৱে আৰু যি সূৰ্যকুমাৰ যাদৱে যদিহে 30-40 ৰান কৰে তেনে ক্ষেত্ৰত দেখা যায় যে বেছিভাগ ৰানেই বা 90% ৰানেই বাউণ্ডাৰীৰ সহায়ত সংগ্ৰহ কৰে সূৰ্যকুমাৰ যাদৱে আৰু সেই সূৰ্যকুমাৰ যাদৱে আজিৰ 50 ৰানৰ স্ক'ৰত কেৱল মাত্ৰ 20 ৰানহে বাউণ্ডাৰীৰ সহায়ত সংগ্ৰহ কৰিছিল আৰু বাকী 30 ৰান ডাবল আৰু ছিংগল লৈ সংগ্ৰহ কৰা দেখা গৈছিল আৰু পূৰ্ণ প্ৰেছাৰ নিজৰ কান্ধত লৈ যি ধৰণে দলক জয়ত উপনীত কৰাইছিল ইয়াৰ পৰাই ভাৰতীয় দলৰ মিডিল অৰ্ডাৰ আৰু অধিক শক্তিশালী হ'ল আৰু তাৰোপৰি শিৱম ডুবেও উপৰ্যুপৰি দুটা মেচত ব্যৰ্থ আছিল যদিও এইখন মেচত 35 ৰানৰ এটা অপৰাজিত ইনিংছ খেলি দলক জয়লাভ কৰাত ভাল এটা সহায় কৰিছিল আৰু ডুবেৰ এই ইনিংছৰ বলতেই ভাৰতীয় দলে জয়লাভ কৰাত অতি সহজ হৈছিল আৰু মিডিল অৰ্ডাৰত শিৱম ডুবে আৰু সূৰ্যকুমাৰ যাদৱে ফৰ্মলৈ উভতি অহাৰ কাৰণে যেন ভাৰতীয় দলৰ মিডিল অৰ্ডাৰ আৰু অধিক শক্তিশালী হ'ব আৰু অনাগত মেচতো ভাৰতীয় দলে কনফিডেন্স লৈ নামিব পাৰিব। আজিলৈ মেচ প্ৰিভিউ এয়াই আছিল। ভিডিঅ'খন চাই ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।